আপুনি জানেনে আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা কি? ই দৰিদ্ৰতা নহয়, বিফলতা নহয় বা ভাগ্যও নহয়। আপোনাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতাটো হ'ল আপুনি এতিয়াও কাৰোবাৰ বাবে অপেক্ষা কৰি আছে, এনে এজন ব্যক্তি যিয়ে আহিব আৰু আপোনাৰ জীৱন সলনি কৰি দিব, আপোনাক বুজিব বা আপোনাৰ যন্ত্ৰণা অনুভৱ কৰি আপোনাক আগুৱাই লৈ যাব। কিন্তু এটা তিতা সত্য হ'ল যে ইয়াত কোনো আপোনাৰ বাবে নাহে। যেতিয়া আপুনি ভাঙি পৰিব বা হাৰিব, মানুহে কিছু সময় সহানুভূতি দেখুৱাব বা হাঁহিব, কিন্তু শেষত সকলোৱে নিজৰ জীৱনত ব্যস্ত হৈ পৰিব। জীৱনৰ গুৰুত্বপূৰ্ণ অন্তৰ্দৃষ্টিসমূহ: অকলশৰীয়াকৈ থিয় হোৱাৰ শক্তি। জীৱনৰ আটাইতকৈ ডাঙৰ দক্ষতা ধন উপাৰ্জন কৰা নহয়, বৰঞ্চ অকলশৰীয়াকৈ থিয় হ'বলৈ শিকাটোহে। সৰুৰে পৰা আমাক শিকোৱা হয় যে কোনোবাই আহি আমাক বচাব, পৰিয়াল, বন্ধু বা ভাগ্য, যাৰ ফলত মানুহে নিজৰ শক্তি পাহৰি যায়। মনত ৰাখিব, যি নিজে খোজ কাঢ়ে তেওঁহে লক্ষ্যত উপনীত হয়। আনৰ কান্ধত ভৰ দি চলিব বিচৰাসকল সদায় পিছ পৰি ৰয়। নিসংগতা বনাম অকলশৰীয়া হোৱা। নিসংগতা আৰু অকলশৰীয়া হোৱাৰ মাজত বহুত পাৰ্থক্য আছে। নিসংগতা হ'ল এক দুখ, যিটো তেতিয়া হয় যেতিয়া আপুনি আনৰ অবিহনে আধৰুৱা অনুভৱ কৰে। আনহাতে অকলশৰীয়া হোৱাটো এটা শক্তি, যিটো তেতিয়া অনুভৱ হয় যেতিয়া আপুনি নিজে নিজৰ মাজত সম্পূৰ্ণ হৈ পৰে। স্বনিৰ্ভৰশীলতা। জীৱনৰ প্ৰকৃত উদ্দেশ্য হ'ল ভিতৰৰ পৰা ইমানেই শক্তিশালী হোৱা যাতে আপোনাৰ সুখ কোনো ব্যক্তিৰ ওপৰত নিৰ্ভৰ নকৰে আৰু আপোনাৰ আত্মবিশ্বাস কাৰোবাৰ প্ৰশংসাৰ ওপৰত নিৰ্ভৰশীল নহয়। যি বস্তু আনৰ ওপৰত নিৰ্ভৰ কৰে সেয়া কেতিয়াও স্থায়ী হ'ব নোৱাৰে। যিদিনা আপুনি এই সত্যটো স্বীকাৰ কৰিব আৰু নিজৰ বলত জীয়াই থাকিবলৈ শিকিব, সেইদিনাই আপোনাৰ আচল শক্তিৰ জন্ম হ'ব আৰু পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক ৰখাব নোৱাৰিব। অ'ছ উইজডম, ফ'ল' ফৰ মোৰ।